হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু এছামিজ ব্লগ চেনেল টু বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেলাপুঁজি বন্ধা ঠাইখিনি অকণমান চাফ চিকুণ কৰিলোঁ আৰু এইখন আহি গ'ল ঠেলা। এতিয়া বলক আমি নাৰা আনিবলৈ যাম আৰু আমি আহি পালোঁ পথাৰ। ইয়াত আমি নাৰা তুলিম। নাৰা তুলিবলৈ আহি পালোঁ আৰু এইখন হৈছে আমাৰ ঠেলা। এইখন আহি গ'ল আৰু এয়া নাৰা তুলি থৈছোঁ। এয়া আমি নি মেজিত দিম আৰু এইটো নৱজিত দাদাই আমাৰ নাৰা তুলি আছে, এইটো চাওক। আৰু এইটো আমাৰ ভাইটি মৃগাংক দাস। আপুনি কিবা ক'ব? সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা থাকিল। অসমীয়া জাতৰ পৰম্পৰা যে ভোগালী বিহু সকলোৱে দুমাহীৰ দিনা মেজি জ্বলাব লাগে। এইখিনিয়ে দাদা আপুনি কিবা ক'ব? অৰ্পণ সিদিনা সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল আৰু লাৰু পিঠা খাওক। কালিতো মেজিয়ে জ্বলাব সকলোৱে, আমিও জ্বলাম। সকলোৱে মেজি জ্বলাওক আৰু ৰাতিপুৱাতো মেজি জ্বলাবই। সকলোলৈ আন্তৰিক ভোগালী বিহুৰ শুভেচ্ছা থাকিল। তাৰ লগতে দুইবাৰে ক'লোঁ মই, কিন্তু সিদিনা নাজনো আছোঁ সিমানখিনি আৰু ক্ষমা কৰি দিব। আৰু অৰ্পণে নতুনকৈ এই চেনেলটো খুলিছে, তেওঁ যদি কিবা ভুল চুল হয় তেওঁকো ক্ষমা কৰি দিব। আমিও এই লাহে লাহে আমিও ভিডিঅ' কৰিম বুলি ভাবিছোঁ। আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল। হৈ গ'ল এয়া। আৰু এইটো নৱদাদা আছে, এইটো নৱদাদা আজি ড্ৰাইভাৰ বনাইছোঁ। আৰু আমি বেছি নিব নোৱাৰিলোঁ কাৰণ আমি ৰছী আনিব পাহৰি গ'লোঁ। কিন্তু এইবাৰ নেক্সটবাৰ নিব আহোঁতে ইয়াত ৰছী লৈ আহিম। তো এইবোৰ এতিয়া ঘৰলৈ লৈ যাম। মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল। এইবাৰ নেক্সটবাৰ আমি নাৰা আনিবলৈ আহি পালোঁ। এয়া চাওক, এয়া আমি নাৰা তুলি থৈছোঁ। এতিয়া এইবোৰ আমি লৈ যাম। এইবাৰ ড্ৰাইভাৰটো হৈছোঁ মই। আমাৰ নাৰা অনা হৈ গ'ল। এতিয়া আমি ভেলাঘৰৰ কাৰণে বাঁহ কাটিবলৈ যাম। কাটি আনিলোঁ। এতিয়া ভেলাঘৰত পুতিম। বাঁহ খেৰ সকলো অনা হ'ল। এতিয়া আমি গাঁত খান্দিম আৰু ইয়াত ভেলাঘৰ বনাম। আপোনালোকে চাই থাকক। মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল। ভেলাপুঁজি বনোৱা হৈ গ'ল। এতিয়া আমি কল চুচনি দিব বাকী। তাৰপিছত ভেলাঘৰ হৈ গ'ল আৰু কালি ৰাতিপুৱাই আমি এইটো জ্বলাই দিম। আৰু এইটো মোৰ মায়ে বনাই আছে বৰা চাউলৰ পিঠা।
জুয়ো জ্বলি আৰু আপোনালোকলৈ এক মাঘৰ দিনা ভোগালী বিহুৰ বহুত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।